সাম্প্ৰতিক অসমৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই বিক্ৰম কলিতাই আপোনালোকলৈ আগবঢ়াইছোঁ এটি সৰস্বতী কবিতা। অসমীয়া আকৌ এবাৰ জাগি উঠা। একবিংশ শতিকাৰ যন্ত্ৰণাৰ কঠিন সমাজত থকা অসমীয়া আকৌ এবাৰ জাগিবৰ হ'ল। ভীমকলৰ কলাখাৰ চিৰি থান ঠিক কৰিবৰ হ'ল। বিচ্ছিন্নবাদী জাত্যাভিমান পৰিহাৰ কৰি খণ্ডিতকৰণ মন্ত্ৰ এৰিবৰ হ'ল। আওৰাব হ'ল আকৌ এবাৰ জাতিটোৰ মুকুতিৰ বাবে অ মোৰ দেশৰে ঘাট। শুই থকা শিয়ালে সাধৰা স্বভাৱ এৰি আকৌ এবাৰ দেশ প্ৰেমৰ জয়ধ্বনি দিবৰ হ'ল। হীৰাই হীৰাই প্ৰবাহিত হৈ থকা দেশ প্ৰেমৰ অযুত শক্তিক হেংদাঙলৈ পৰিণত কৰিবৰ হ'ল। আইৰে আখলত থকা ধোৱা চাঙৰ নিচিনা জাতিটোক আকৌ মলহি যাব দিব নোৱাৰো। সুবিধাবাদী কু অভিসন্ধি নীতি নোহোৱা কৰি গঢ়ি তোলোৱা সোণৰ অসমখন। জয় আই অসম। ধন্যবাদ।